নমস্কাৰ, আজি বহুদিনৰ মূৰত এটা মিনি ব্লগ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে এই হেল্থ চেকআপটো কৰোৱা হৈছে। ভাৰতীয় সেনাসকলে স্বাস্থ্য পৰীক্ষা শিবিৰ আমাৰ জাগুন হাইস্কুলৰ খেলপথাৰতে অনুষ্ঠিত কৰিছে। এই শিবিৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৈ কৰাৰ সুবিধা পালে। আমি নিজে নিজৰ স্বাস্থ্যৰ যত্ন কেনেদৰে ল'ব পাৰি তেওঁলোকে এই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক উপদেশ দিছে। স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে আমি এনেদৰে সাজু হৈ আছোঁ। ইয়াত ডক্টৰ আছে, ডক্টৰে বিনামূলীয়াকৈ আমাক চেকআপ কৰিব আৰু লগতে বিনামূলীয়া দৰৱৰো ব্যৱস্থা কৰিছে। ভাৰতীয় সেনাৰ দ্বাৰা প্ৰত্যেক বছৰে এই ফ্ৰী হেল্থ চেকআপ কৰোৱা হয় আৰু সেয়া সঁচাকৈ শলাগ ল'বলগীয়া আৰু আমি বহুত আনন্দিত হৈছোঁ এনেকুৱা ধৰণৰ শিবিৰ আমাৰ অঞ্চলত পতাৰ বাবে।